মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ হাতত লোৱাৰ পাছতে তেওঁৰ নিৰ্দেশতে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে চলিছিল অভিযান। কিন্তু এতিয়া সেইবোৰ অতীত হ'ল। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত দিয়া সকিয়নিকো আওকাণ কৰি এতিয়াও একাংশ মাটিৰ দালালে চলাই আহিছে চূড়ান্ত দপদপনি। ডিব্ৰুগড় জিলাত এটা মাটিৰ দালালে দীৰ্ঘদিন ধৰি দালালি কৰি বহু লোকক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰীতি গগৈ নামৰ এজনৰ প্ৰবঞ্চনাত অতিষ্ঠ হৈ এতিয়া জীৱন ফুকন নগৰৰ ৰিম্পী দাসে কাষ চাপিছে আৰক্ষীৰ। উল্লেখ্য যে 4 বছৰ পূৰ্বেই ৰিম্পী দাসে বাণীপুৰ অঞ্চলত প্ৰায় আধা বিঘা মাটি ক্ৰয় কৰিবলৈ আগবাঢ়িছিল, যাৰ বাবে আগতীয়া ধন হিচাপে 5 লাখ টকা প্ৰীতি গগৈক দিছিল আৰু বাকীখিনি ধন নথিপত্ৰৰ পঞ্জীয়ন হৈ যোৱাৰ পাছত দিয়াৰ কথা আছিল। কিন্তু ক্ৰয় কৰা মাটিৰ কিনা বেচাৰ পঞ্জীয়ন নোহোৱাত প্ৰায় 4 বছৰ ধৰি বিভিন্ন অজুহাত দেখাই আহিছে। এনে পৰিপ্ৰেক্ষিতত ভুক্তভোগী ৰিম্পী দাসে প্ৰীতি গগৈৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ সদৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে। মোৰ আজি 4 বছৰমান আগত মোৰ ফ্ৰেণ্ড প্ৰীতি গগৈ, তাই সেউজপুৰত থাকে। তেওঁৰ মানে মাটি আছিল বুলি কৈছিলে। মোক কৈছিলে যে আধা বিঘা মাটি দিম, তুমি এডভান্স মোক 5 লাখ টকা দিয়া। তাৰ বিনিময়ত মোক মাটিডোখৰ দেখাইছেও যে এইডোখৰ মাটি তুমি এডভান্স 5 লাখ দিলেই হৈ যাব আৰু বাকীখিনি নথিপত্ৰ হৈ যোৱাৰ পিছত দিলেও হ'ব। তাৰপিছতে তেওঁৰ এটা ফ্ৰেণ্ডৰ ৰিলেশ্যন যিহেতু আছে, সেইটো কাৰণে মই দি দিলোঁ আৰু 5 লাখ টকা কোনো কাগজ পত্ৰ নোহোৱাকৈ দি দিয়াৰ পিছতে কাগজ পত্ৰৰ কাৰণেতো ফোন কৰি থাকোঁ যে কৰক কিবা এতিয়া আজি কৰিম কালি কৰিম এনেকৈ কৰি থাকে, নকৰে। আজি মই গুৱাহাটীত আছোঁ, কালি দিল্লীত আছোঁ, এনেকৈ বুলি কৈ থাকে। তাৰপিছতে কথা গ'ল, এদিন ভাবিলোঁ যে মাটিডোখৰ চাই আহোঁচোন, তেওঁনো কেলৈ ইমান দেৰি কৰি আছে। গৈ পেলাই দেখিছোঁ তাত অলৰেডি ঘৰ বনি আছে তাৰমানে। তাৰপিছতে গম পালোঁ আৰু তেওঁ ফ্ৰড কৰি আছে এইবোৰ। মই তেওঁক ফোন কৰি পেলাই ক'লোঁ যে এনেকৈ আপুনিতো সেইডোখৰ মাটিটো নাই, আপুনি আমাক পইচাটোকে ঘূৰাই দিয়ক। তেতিয়া কৈছে নাই দিম নহয়, কেলৈ চিন্তা কৰিছা। মই বোলো চিন্তা কৰিবলৈ কি আছে, আমি নিজ চকুৰে চায়ে আহিছোঁ যে নাই সেইডোখৰ মাটি। ঠিক আছে তেতিয়াহ'লে পইচাকেইটাকে ঘূৰাই ল'বা। আজি দিম, মই দি দিম, এইকেইদিনত দি দিম বুলি এনেকৈ ক'লে। তাৰপিছতে এদিন 2 দিন 3 দিন আজি 4 বছৰ হ'বলৈ হ'ল। মানে পইচাকে বিচাৰিয়ে আছোঁ, মানে ইমানেই জ্বালা যন্ত্ৰণাত ভোগাই আছে ন মানুহজনী মানে। আৰু 5 লাখ টকাটোৰ দিয়াটোৰ মোৰ কোনো নথি পত্ৰ নাই, খালি যিমান অকল মানে ৰেকৰ্ডিংটো আছে, তেওঁৰ লগত কথা পতাৰ কনভাৰচেশ্যনটো আছে। আইনী ব্যৱস্থা লৈছোঁ। মই কালি ৰাতি মই উপায় নাইকিয়াত মানে সদৰ থানাত মানে এজাহাৰ এখন দিছোঁ। উপায় নাইকিয়াতহে মানে কৰিবলৈ বাধ্য হৈছোঁ আৰু এইখিনি, কাৰণ আমাৰ নিচিনা এটা নৰ্মেল ফেমিলি 5 লাখ টকাটো কোনো সৰু এমাউণ্টটো নহয়।